মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনলৈ স্বাগতম জনাইছোঁ। আমি বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰি আছিলোঁ। আমি আগৰ ভিডিঅ'টোত তোমালোকৰ 1 নম্বৰ অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিষয়ে কিছু প্ৰশ্ন আলোচনা কৰিলোঁ আৰু আজি আমি বাকী থকা প্ৰশ্নবিলাকৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন, তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। উত্তৰ: তাপবৰ্জী বিক্ৰিয়া। যি ৰাসায়নিক বিক্ৰিয়াত তাপ উৎপন্ন বা বৰ্জন হয় তাকে তাপবৰ্জী বিক্ৰিয়া বোলে। উদাহৰণস্বৰূপে, মিথেন বায়ু উপস্থিতিত বায়ুত জ্বলালে জ্বলি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰাৰ লগে লগে যথেষ্ট পৰিমাণৰ তাপ শক্তি উৎপন্ন কৰে। ইয়াৰ সমীকৰণটো হ'ব CH4 প্লাছ 2O2 = CO2 প্লাছ 2H2O প্লাছ তাপ শক্তি। এইটো বিক্ৰিয়াত তাপ শক্তি উদ্ভৱ হ'ব বা উৎপন্ন হ'ব। গতিকে ইয়াক তাপবৰ্জী বিক্ৰিয়া বোলা হয়। তাপগ্ৰাহী বিক্ৰিয়া। যি বিক্ৰিয়াত তাপ শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। তাপবৰ্জী বিক্ৰিয়া বিপৰীত ৰূপে তাপগ্ৰাহী বিক্ৰিয়াত তাপ শোষণ হয়। উদাহৰণস্বৰূপে, নাইট্ৰজেন বায়ু অক্সিজেনৰ হয় অতিকৈ উষ্ণ উষ্ণতাত 3000 ডিগ্ৰী চেণ্টিগ্ৰেড বিক্ৰিয়া সংঘটিত কৰি নাইট্ৰিক অক্সাইড উৎপন্ন কৰে আৰু প্ৰচুৰ পৰিমাণে তাপ শোষণ হয়। এইটো বিক্ৰিয়াত কি হয়? বিক্ৰিয়াটো চলাবৰ কাৰণে তাপ দিবলগীয়া হয়। নেক্সট কুৱেশ্যন, শ্বসনক এটা তাপগোজী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা। শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কোষস্থ খাদ্য জাৰণ ঘটি যথেষ্ট পৰিমাণৰ তাপ শক্তি উৎপন্ন হয়। সেইবাবে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। তাৰমানে শ্বসনৰ যোগেদি আমাৰ শৰীৰত তাপ উৎপন্ন হয়। ইয়াৰ বিক্ৰিয়াটো হ'ল C6H12O6 প্লাছ 6O2 = 6CO2 প্লাছ 6H2O প্লাছ তাপ শক্তি। এই বিক্ৰিয়াত প্ৰায় 2820 কিলোজুল তাপ উৎপন্ন হয়। নেক্সট কুৱেশ্যন, বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বিপৰীত বুলি কিয় কোৱা হয়? এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা। উদাহৰণস্বৰূপে সমীকৰণ লিখিবলৈ দিছে আমাক। উত্তৰ: সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ, মৌল বা যৌগ মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে। আনহাতে বিয়োজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থ বিয়োজিত হৈ 2 বা ততোধিক পদাৰ্থ উৎপন্ন হয়। সেইবাবে বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বিপৰীত বুলি কোৱা হয়। সংযোজন বিক্ৰিয়া দুটামান উদাহৰণ হ'ল হাইড্ৰজেন প্লাছ অক্সিজেন = পানী, 2H2 প্লাছ O2 = 2H2O, মেগনেছিয়াম প্লাছ অক্সিজেন = মেগনেছিয়াম অক্সাইড, 2Mg প্লাছ O2 = 2MgO, আইৰণ প্লাছ ছালফাৰ আইৰণ ছালফাইড, Fe প্লাছ S = FeS। ইয়াত তোমালোকে মন কৰা, দুটা মৌলৰ লগ লাগি এটা গঠন হৈছে। গতিকে ই হ'ল সংযোজন বিক্ৰিয়া। বিয়োজন বিক্ৰিয়াৰ উদাহৰণ হ'ল 2H2O = 2H2 প্লাছ O2। ইয়াত পানীক যদি ভাঙি দিয়া হয়, দুটা হাইড্ৰজেন অণু আৰু অক্সিজেনৰ এটা অণু উৎপন্ন হ'ব। কেলছিয়াম কাৰ্বনেট = কেলছিয়াম অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড। যদি কেলছিয়াম কাৰ্বনেট আমি ভাঙোঁ তেতিয়াহ'লে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। নেক্সট কুৱেশ্যন, অপসাৰণ আৰু ডি অপসাৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা। উত্তৰ: অপসাৰণ বিক্ৰিয়াত এটা অধিক সক্ৰিয় ধাতুৱে আন এটা কম সক্ৰিয় ধাতুক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে। আনহাতে ডি অপসাৰিত বিক্ৰিয়াত দুটা যৌগই বিক্ৰিয়া কৰি দুটা বেলেগ বেলেগ যৌগ উৎপন্ন কৰে। উদাহৰণস্বৰূপে অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ল আইৰণ প্লাছ কপাৰ ছালফেট Fe প্লাছ CuSO4 = কপাৰ প্লাছ FeSO4। ইয়াত আইৰণে কপাৰ ছালফেট যৌগৰ পৰা কপাৰক অপসাৰিত কৰিছে আৰু আইৰণ ছালফেট যৌগ গঠন কৰিছে। আনহাতে ডি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ল ছডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰক্লৰিক এচিড = ছডিয়াম ক্লৰাইড প্লাছ পানী, NaOH প্লাছ HCl = NaCl প্লাছ H2O। ইয়াত দুটা বেলেগ বেলেগ যৌগই বিক্ৰিয়া কৰি দুটা বেলেগ বেলেগ যৌগ উৎপন্ন কৰিছে। নেক্সট কুৱেশ্যন, চিলভাৰ পৰিশোধনত চিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা চিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা পৰা অপসাৰণ সংঘটিত হয়। জড়িত বিক্ৰিয়াটো লিখা। AgNO3 প্লাছ Cu = CuNO3 প্লাছ Ag। নেক্সট কুৱেশ্যন, অৰ্ধক্ষেপণ বিক্ৰিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।
উত্তৰ দুটা আয়নীয় যৌগ পৰিষ্কাৰ দ্ৰৱ মিহলি কৰিলে প্ৰাণীত এটা অদ্ৰৱণীয় যৌগ পোৱা যায় ইয়াকে অৰ্ধক্ষেপণ বোলে অৰ্ধক্ষেপ উৎপন্ন কৰা বিক্ৰিয়াক অৰ্ধক্ষেপণ বিক্ৰিয়া বোলে উদাহৰণস্বৰূপে ছডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইডৰ দ্ৰৱ মিহলি কৰিলে বিক্ৰিয়াত বেৰিয়াম সালফেটৰ অৰ্ধক্ষেপ উৎপন্ন হয় ইয়াৰ বিক্ৰিয়া সন্তুলিত বিক্ৰিয়াটো হ'ব BaCl2 + Na2SO4 = BaSO4 + 2NaCl নেক্সট কুৱেশ্যন অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহৰ দুটাকৈ উদাহৰণ দিয়া এ জাৰণ আৰু বিজাৰণ অৰ্থাৎ জাৰণ আৰু বিজাৰণ আমি সংজ্ঞা দিব লাগে অক্সিজেন লাভ আৰু হেৰুৱাৰ সংজ্ঞাৰে উত্তৰ এ জাৰণ যি বিক্ৰিয়াত পদাৰ্থ এটা অক্সিজেন লাভ কৰে তাকে জাৰণ বোলে উদাহৰণস্বৰূপে Cu + O2 = 2Cu ইয়াত কপাৰে অক্সিজেন গ্ৰহণ কৰি কপাৰ অক্সাইডলৈ জাৰিত হৈছে 2Mg + O2 = 2MgO ইয়াত মেগনেছিয়ামে অক্সিজেনৰ লগত যোগ হৈ মেগনেছিয়াম অক্সাইডলৈ জাৰিত হৈছে নেক্সট বিজাৰণ যি বিক্ৰিয়াত পদাৰ্থ এটা অক্সিজেন হেৰুৱায় তাকে বিজাৰণ বোলে উদাহৰণ ZNO জিংক অক্সাইড + কাৰ্বন = জিংক + কাৰ্বন মনক্সাইড ইয়াত জিংক অক্সাইডে অক্সিজেন হেৰুৱাই জিংকলৈ বিজাৰিত হৈছে CuO কপাৰ অক্সাইড + হাইড্ৰজেন = কপাৰ + পানী ইয়াত কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই কপাৰলৈ বিজাৰিত হৈছে নেক্সট এটা উজ্জ্বল মুগা ৰঙৰ মৌল Xক বায়ুত গৰম কৰোঁতে ক'লা হৈ পৰিল মৌল X আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম কি উত্তৰ X মৌলটো হৈছে কপাৰ আৰু ক'লা ৰঙৰ যৌগটোৰ নাম হ'ল কপাৰ অক্সাইড অৰ্থাৎ কপাৰক যদি বায়ুত গৰম কৰা হয় তেতিয়াহ'লে ই ক'লা হৈ পৰিব আৰু অক্সিজেনৰ লগ লাগি কপাৰ অক্সাইড গঠন কৰিব ইয়াৰ বিক্ৰিয়াটো হ'ল Cu2Cu + O2 = 2CuO নেক্সট ৰাসায়নিক বিক্ৰিয়াত কি পৰিৱৰ্তন হয় ৰাসায়নিক বিক্ৰিয়াত তলত দিয়া পৰিৱৰ্তনবোৰ সংঘটিত হয় এ বৰণৰ পৰিৱৰ্তন বি তাপৰ পৰিৱৰ্তন চি গেছৰ পৰিৱৰ্তন ডি আকাৰৰ পৰিৱৰ্তন এইকেইটা ৰাসায়নিক বিক্ৰিয়া ধৰ্ম বুলি তোমালোকে ক'ব পাৰা নেক্সট কুৱেশ্যন জকাৰ ৰাসায়নিক সমীকৰণ আৰু সমতুল সমীকৰণ বুলিলে কি বুজা আগৰ ভিডিঅ'টোত আমি এই বিষয়ে থুলমূলকৈ আলোচনা কৰিছিলোঁ ইয়াত সংজ্ঞাটো দিয়া আছে উত্তৰ ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াটোত থকা পদাৰ্থসমূহ কেৱল চিহ্ন আৰু সংকেতে প্ৰকাশ কৰিলে তাক জকা বোলে উদাহৰণস্বৰূপে হাইড্ৰজেন + অক্সিজেন = পানী H2 + O2 = H2O জকা ৰাসায়নিক সমীকৰণত বিক্ৰিয়াটো সন্তুলিত হৈ নাথাকিবও পাৰে আনহাতে সমতুল ৰাসায়নিক সমীকৰণ হ'ল সমীকৰণ এটা কাঁড় চিনডালৰ দুয়োফালে প্ৰত্যেকবিধৰ পৰমাণু সংখ্যা যদি সমান হৈ থাকে ইয়াকে সমতুল সমীকৰণ বুলি কোৱা হয় উদাহৰণস্বৰূপে মেগনেছিয়াম + হাইড্ৰক্লৰিক এচিড = মেগনেছিয়াম ক্লৰাইড + হাইড্ৰজেন ইয়াত চোৱা মেগনেছিয়াম এটা আছে ক্লৰিন দুটা আছে আৰু হাইড্ৰজেনৰ দুটা পৰমাণু আছে অৰ্থাৎ কাঁড় চিনৰ দুয়োফালে পৰমাণুবিলাকৰ সংখ্যা সমান নেক্সট কুৱেশ্যন ৰাসায়নিক সমীকৰণৰ সীমাবদ্ধ কাক বোলে উদাহৰণ দিয়া ৰাসায়নিক সমীকৰণ এটাৰ পৰা বিক্ৰিয়া সম্পৰ্কে সকলো কথা গম পোৱা নাযায় ইয়াকে ৰাসায়নিক সমীকৰণৰ সীমাবদ্ধতা বুলি কোৱা হয় উদাহৰণস্বৰূপে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ ভৌতিক অৱস্থা গোটা তৰল নে গেছীয় ইত্যাদি বিষয়ে জনা নাযায় নেক্সট বিক্ৰিয়া এটাৰ ফলত তাপৰ উদ্ভৱ হয় নে নহয় অথবা তাপ শোষণ হয় নে নহয় তাক ৰাসায়নিক সমীকৰণ এটাৰ পৰা জনা নাযায় গ কিছুমান বিক্ৰিয়া সংঘটিত কৰিবলৈ তাপৰ প্ৰয়োজন হয় এই সমীকৰণটোৰ পৰা অৰ্থাৎ ৰাসায়নিক সমীকৰণৰ পৰা এই কথা গম পোৱা নাযায় ঘ বিক্ৰিয়াত প্ৰয়োজন হোৱা অনুঘটক বিক্ৰিয়া বেগ বিক্ৰিয়া সময় ইত্যাদি সমীকৰণৰ পৰা জনা নাযায় এইকেইটা হ'ল ৰাসায়নিক বিক্ৰিয়া সীমাবদ্ধতা নেক্সট কুৱেশ্যন ৰাসায়নিক সমীকৰণৰ প্ৰয়োজনীয়তা কি উত্তৰ ৰাসায়নিক সমীকৰণৰ প্ৰয়োজনীয়তাবোৰ হ'ল ক ইয়াৰ দ্বাৰা কোনো মৌলৰ পৰমাণুই কি অনুপাতত বিক্ৰিয়াত ভাগ লয় তাক জানিব পাৰি খ ইয়াৰ দ্বাৰা এটা বিক্ৰিয়াৰ নতুন মৌল বা যৌগৰ উৎপত্তিৰ বিষয়ে জানিব পাৰি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ কি উদাহৰণসমূহ ব্যাখ্যা কৰা উত্তৰ ৰাসায়নিক বিক্ৰিয়া এটাত ভাগ লোৱা পদাৰ্থসমূহক বিক্ৰিয়ক আৰু বিক্ৰিয়াটোৰ ফলত নতুনকৈ সৃষ্টি হোৱা পদাৰ্থসমূহক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয় উদাহৰণস্বৰূপে মেগনেছিয়াম আৰু অক্সিজেন ইয়াত মেগনেছিয়াম আৰু অক্সিজেন বিক্ৰিয়ক পদাৰ্থ কিয়নো ইহঁতে ৰাসায়নিক পদাৰ্থত ভাগ লৈছে আৰু কি উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড গতিকে মেগনেছিয়াম অক্সাইড বিক্ৰিয়াজাত পদাৰ্থ হ'ব নেক্সট কুৱেশ্যন ভৰৰ নিত্যতা সূত্ৰ কি উত্তৰ
ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কবোৰৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয়। অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়কৰ মুঠ ভৰ সমান হ'ব লাগিব। ইয়াকে ভৰৰ নিত্যতা সূত্ৰ বোলে। এই সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ নহয়। নেক্সট কুৱেশ্যন, দ্বি অপসাৰণ বিক্ৰিয়া কি? সূত্ৰ, যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে সেয়ে দ্বি অপসাৰণ বিক্ৰিয়া। নেক্সট কুৱেশ্যন, ৰেডক্স বিক্ৰিয়া কি? এটা উদাহৰণ দিয়া। যি বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ বিক্ৰিয়া একেলগে সংঘটিত হয় তাকে ৰেডক্স বিক্ৰিয়া বোলে। অৰ্থাৎ জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হ'ব লাগিব। উদাহৰণ, মেগনেছিয়াম অক্সাইড প্লাছ হাইড্ৰক্লৰিক এচিড ইকুৱেল মেগনেছিয়াম ক্লৰাইড প্লাছ ক্লৰিন প্লাছ 2H2। ইয়াৰ সন্তুলিত সমীকৰণ হ'ব MnO2 প্লাছ 4HCl ইকুৱেল MnCl2 প্লাছ Cl2 প্লাছ 2H2। নেক্সট প্ৰশ্ন, চীনা মাটিৰে তৈয়াৰী এখন থালত কপাৰ পাউডাৰ লৈ গৰম কৰিলে কপাৰ পাউডাৰখিনি বৰণ কেনেকুৱা হ'ব? আৰু ওপৰৰ পৰ্যবেক্ষণটো এটা সন্তুলিত সমীকৰণ লিখা। উত্তৰ, চীনা মাটিৰে তৈয়াৰী এখন থালত কপাৰ পাউডাৰ লৈ গৰম কৰিলে কপাৰ পাউডাৰখিনি বৰণ ক'লা হ'ব। কিয়নো কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইডলৈ পৰিৱৰ্তন হ'ব। 2Cu প্লাছ O2 ইকুৱেল 2CuO। নেক্সট কুৱেশ্যন, এখন চীনা মাটি থালত 2 গ্ৰাম চিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াক সূৰ্য পোহৰত ৰাখা। কিছু সময়ৰ পিছত চিলভাৰ ক্লৰাইডৰ ৰং কি হ'ব? বি, কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব? চি, ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়া লিখা। উত্তৰ, চিলভাৰ ক্লৰাইড চীনা মাটি থালত লৈ গৰম সূৰ্য পোহৰত ৰাখিলে ক্লৰাইডৰ ৰং মটীয়া হ'ব আৰু ইয়াত বিয়োজন বিক্ৰিয়া সংঘটিব। কিয়নো চিলভাৰ ক্লৰাইডে লাইটৰ লগত বিক্ৰিয়া কৰি চিলভাৰ আৰু ক্লৰিন দুটা বেলেগ বেলেগ হৈ যাব। অৰ্থাৎ 2AgCl ইকুৱেল 2Ag প্লাছ Cl2। নেক্সট কুৱেশ্যন, ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কি হয়? এটা জাৰণ বিক্ৰিয়া। ইথানলক ক্ষাৰকীয় KMnO4 বা আম্লিক K2Cr2O7 লগত উপস্থিতিত উত্তপ্ত কৰিলে ইথানলে অক্সিজেন গ্ৰহণ কৰি ইথানয়িক এচিড উৎপন্ন কৰে। সেইবাবে ই জাৰণ বিক্ৰিয়া। আমি জানো যে অক্সিজেন যদি গ্ৰহণ কৰে তেতিয়াহ'লে বিক্ৰিয়াটো এটা জাৰণ বিক্ৰিয়া হ'ব। গতিকে ইথানল ইথানয়িক এচিডলৈ ৰূপান্তৰ হোৱাটো এটা জাৰণ বিক্ৰিয়া। নেক্সট কুৱেশ্যন, তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া, যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগে লগে তাপো উৎপন্ন হয় তাকে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলা হয়। উদাহৰণস্বৰূপে কেলছিয়াম অক্সাইড প্লাছ পানী ইকুৱেল কেলছিয়াম হাইড্ৰক্সাইড। CaO প্লাছ H2O ইকুৱেল CaOH2। তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়া, যি ৰাসায়নিক বিক্ৰিয়াত তাপ শোষিত হয় তাকে তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়া বোলে। উদাহৰণস্বৰূপে 2AgBr ইকুৱেল 2Ag প্লাছ Br2। ইয়াত এই বিক্ৰিয়াত সূৰ্য পোহৰত সংঘটিত হয়। অৰ্থাৎ সূৰ্য পোহৰৰ তাপ ইয়াত শোষিত হয়। তোমালোকে এই ভিডিঅ'টো চাই যদি ভাল পাইছা তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।